हेलो फ्रेंड्स, एमआरबी क्रिएशनলৈ স্বাগতম জনাইছো। फ्रेंड्स, আজি মই আপোনালোকক আলু পৰঠা কেনেকৈ বনাব পাৰি তাৰে এটা ৰেচিপি লৈ আহিছো। তেন্তে আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। আলু পৰঠা বনাবলৈ মই আটা লৈছো 2 কাপ, ৰিফাইন তেল লৈছো 2 চামুচ আৰু নিজৰ সোৱাদ অনুসৰি নিমখ ল'ব। এতিয়া মই আটাৰ মিশ্ৰণটো বনাব ওলাইছো আৰু আটাৰ মিশ্ৰণটো সম্পূৰ্ণ হ'লে মই 10 মিনিটৰ কাৰণে থৈ দিম। আপোনালোকে মই দিয়া ভিডিওটো দেখুৱাৰ দৰে স্টেপ বাই স্টেপ কৰি যাব। মই আলুৰ মিশ্ৰণৰ কাৰণে 2টা আলু বইল কৰি পিটিকি লৈছো। মিহিকৈ কাটি লোৱা পিয়াজ এটা, হালধি এচামুচ, ৰেড চিলি এচামুচ, জিৰাৰ গুড়ি এচামুচ, মিট মছলা এচামুচ আৰু নিমখ নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া মই আলুখিনি 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ভাজি লম। এয়া মোৰ আলুৰ মিশ্ৰণটো ৰেডি হৈ গৈছে। এতিয়া মই আটাখিনি পৰঠাৰ বাবে বল বল কৰি লম। আপোনালোকেও মোৰ ভিডিওটোত দেখুৱাৰ দৰে কৰি যাব। এতিয়া মই কেৰাহীত অকমান তেল দি লম। এয়া তেল গৰম হৈ গৈছে। এতিয়া মই বেলি লোৱা পৰঠাখন কেৰাহীত দি দিছো। এতিয়া মোৰ গোটেইকেইখন পৰঠা ৰেডি হৈ গ'ল। যদি মোৰ ভিডিওটি চাই ভাল পালে তেনেহলে ভিডিওটো লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছো, ধন্যবাদ।